गाज्रि मावनाय धोरोमनि नामाव हारिनि नामाव बोखावनाय बेफोरनि गेजेरजोंसो हाथियारै बांसिन अशान्ति फैयो नंगौना रायजोफोर दिनै बेखौ डक्टर हिमन्त बिश्व शर्माया गावनो खालामगासिनो जों बुङो बे बिटिसि ओनसोलाव दिनै हाग्रामा महिलारि बिथांनि दैदेननायाव गासैबो हारि हारिसा रावारि जि फोथायनायजों खौसेयै जि बादिहाय लानानै खामानि मावबोदों बेयाव अलरेडि गासैबो फोथायखाबाय नुखाबाय बेनि उनाव गोदानहै नों आरो फैनानै जुदि जोंनि गेजेराव दिनै बिजेपि खौ देरहाहोनायनि नामाव जुदि बेबादि लेथ्रा राजखान्थि गेलेफैयोब्ला जों बेखौ मालाबाबो नाजावनो हाया आरो बेखौ जों नाजावा राइट जी देखिছো এই নিৰ্বাচনৰ বতৰত মানুহে বগাক কলা কলাক আমি কিন্তু বিপিএফৰ তৰফৰ পৰা আমি তেনেকুৱা প্ৰতিশ্ৰুতি দিয়া নাই কিয় দিয়া নাই যে এইটো দিম সেইটো দিম সব দিম পুনৰ বনাম 45 দিনত আমি ছবি হলাই দিম সেইবিলাক কথা আমি কেতিয়াও কোৱা নাই কিয় কোৱা নাই কাৰণ এটাই কাৰণ যোৱা 15 বছৰত বিপিএফে যি কৰিছে সেইটো ৰাইজে দেখি আছে নতুনকৈ প্ৰতিশ্ৰুতি দিয়াৰ আৰু নাই আৰু সেই কাৰণে দিয়া হোৱা নাই আজি যদি বিটিসি অঞ্চলত যদি কৰবাত পকা দলং এখন হৈছে কৰবাত যদি মেডিকেল কলেজ এখন হৈছে কৰবাত যদি ভাল স্কুল এখন হৈছে কলেজ নতুন হৈছে কৰবাত যদি আজি ইউনিভাৰ্সিটি এখন হৈছে ৰাস্তা এটা হৈছে সেইটো একমাত্ৰ হৈছে কাৰণ যোৱা 15 বছৰত ইয়াত বিপিএফৰ বাহিৰে কোনেও চৰকাৰ গঠন কৰা নাই যি হৈছে যি কৰিছে যি পৰিৱৰ্তন হৈছে একমাত্ৰ ক্ৰেডিট বিপিএফৰ কাৰণ বিপিএফে যোৱা 15টা বছৰ চৰকাৰ চলাই আহিছে তেতিয়া ক'ত গ'ল এতিয়া বিভিন্ন ধৰণৰ কথা কৈছে একো হোৱা নাই হেনো যোৱা 15 কি ক'ব পাৰে আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও কৈছে একো নকৰিলে বলে আৰু তুমি 17 বছৰৰ আগত আহি চাইছিলা নেকি কোনখন এই অঞ্চলৰ গাঁৱত ফুমাই প্লাই তুমি ক'ত চাইছিলা কি অৱস্থা আছিল আজি যে তুমি এইটো কথা ক'বলৈ সাহস কৰিছা কেতিয়াবা আহিছিল নে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই অঞ্চলত 17 বছৰৰ আগত আহিছিল নে কাৰবাৰ গাঁৱত নাই অহা তেনেহলে তেওঁ কেনেকৈ ক'লে যে ইয়াত একোৱে নাছিল হয় 17 বছৰৰ আগত নাছিল কিন্তু পিছত এই অৱস্থা হল এতিয়া বিটিসি অঞ্চলৰ অৱস্থা অসমৰ বহুত ঠাইতকৈ বহুত ভাল আৰু সেইয়া বিপিএফে কৰিছে মাননীয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত মানুহে কয় আমি নকওঁ বিটিসি বাখিয়ে নহয় বিটিসি বাহিৰৰ মানুহে কয় যি সকলে 10 বছৰৰ আগত ইয়াত চাকৰি কৰিছিল 15 বছৰৰ আগত চাকৰি কৰি গৈছিল তেওঁলোকে যেতিয়া এতিয়া আহে ইয়াত অহাৰ পিছত আমালৈ ফোন কৰে নিশ্চয় আনকো কৰে কয় যে সেই আগৰ বিটিসি নাই দে সেই আগৰ অঞ্চল নাই দে ইমান পৰিৱৰ্তন হল ইমান ধুনিয়া হল হয় এতিয়া যদি আমি অসমৰ কোনবা বিশেষ ঠাইত যাওঁ ইয়াতকে অধম ঠাই আছে সেইটো আপোনালোকে কৰক আগতে ইয়াৰ কাৰণে একো মাথা মাৰিবলৈ দৰকাৰ নাই আমি ইয়াত নিজেই চাম ইয়াত এতিয়া প্ৰথম আহি যি অৱস্থা কৰিছে আহক ডেমক্ৰেসিত সকলোৱে ইলেকশন খেলিব পাৰে কিন্তু অহাৰ দিনাখনেই জাতপাতৰ নামত ধৰ্মৰ নামত বিভাজনৰ নামত যিবিলাক বিখ বাষ্পৰ নিচিনা কথা কৈছে সেই কথাখিনি কিন্তু আমি হজম কৰিব নোৱাৰো বিটিসি বাখিয়ে সেইটো হজম কৰিব নোৱাৰে তুমি অহাৰ দিনাখনে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে তহতে যদি পান দোকান দিব পাৰো আমিও দিব পাব লাগিব তোমালোকে যদি বলে পোৱা আমিও পাব লাগিব তোমালোকে চাকৰি পালে আমিও পাব লাগিব আৰে কোনে ক'ত কি পোৱা নাই কাক লৈ তুমি মই আমি তুমি কি হৰ বিভাজন কৰিব আহিছা ডাঙৰ পলিটিক্যাল নেতা তেওঁ এনেকুৱা ডাঙৰ নেতাৰ মুখৰ পৰা আমি কি শুনিব বিচাৰো একতাৰ কথা শুনিব বিচাৰো ভাল কথা উন্নয়নৰ কথা কেনেকৈ একেলগে থাকিব লাগে সকলো জাতি জনগোষ্ঠী ভাষা ধৰ্মৰ লোক আমি সেইটো বিচাৰো কিন্তু আজি আমাৰ নেতাই আহি প্লাই কৈছে যে তোমালোক বেলেগ আমি বেলেগ তোমালোক ভাগ আমাক দিয়া নাই আমাক তোমালোকে কম দিছা সেইবিলাক কথা কৈ প্লাই আমাৰ মাজত অশান্তি কৰিব আহিছে কিন্তু ৰাইজ অশান্তি এনেকৈ তেওঁ যি ৰাষ্ট্ৰৰে আনিছে
সেই অশান্তিটোৱে যদি কিবা কাৰণত বিটিচিত হ'ব লাগে তেনেহ'লে একমাত্ৰ বিটিচিত হোৱা বা হ'বলগীয়া অশান্তিৰ কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দায়ী হ'ব। তেওঁ দায়িত্ব ল'ব লাগিব, কাৰণ তেওঁ আহি ডিঙি ফুলাই ফুলাই যেনেকুৱাকে ঘৃণাৰ ভাৱ সোমাবলৈ বিচাৰিছে, তুচ্ছ তাচ্ছিল্য অপমান জীৱ জন্তুৰ নাম লৈ পেলাই মুখত যি আহে তাকে নিজকে নেতা বুলি পাহৰি পেলাই মুখত যি আহে তাকে কৈ আজি যি বিতৃষ্ণাৰ যি ঘৃণাৰ ভাৱেৰে উপচাই পেলাইছে সেইটো আমি কণ্ডেম কৰোঁ, আমি প্ৰতিবাদ কৰোঁ। তুমি ভালকে কথা কোৱা, শালীনতা বজাই কথা কোৱা। তুমি এজন লিডাৰ, তুমি এজন নেতা, কেৱল অসমৰ নহয়, তুমি নেতৃত্ব বহন কৰিছা। আমি তোমাৰ পৰা ভাল কথা শুনিব বিচাৰো। আজি তেওঁ কৈছে আমি হাগ্ৰামা ডাঙৰীয়াক হেনো ক্ষমতা দি ভুল কৰিলে। হাগ্ৰামাক আমি বহুত দিলো, বহুত সুবিধা দিলো, ক্ষমতা দি আমি ভুল কৰিলো, এতিয়া আৰু নিদিও। আৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তুমি হাগ্ৰামা মহিলাৰীক ক্ষমতা দিয়া নাই। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আৰু BPF-ক যদি কোনোবাই ক্ষমতা দিছে, সেই আমাৰ BTC বাসী ৰাইজে ভোট দি পেলাই জিকাই পেলাই আমি ক্ষমতা দিছো। তেওঁ ক্ষমতা দিয়া নাই, তেওঁ হাগ্ৰামা মহিলাৰীৰ কাৰণে ভোট খুজিবলৈ অহা নাই, তেওঁ ইয়াত তেওঁৰ কাৰণে কেম্পেইন কৰিবলৈ অহা নাই। আৰু তুমি সুবিধা দিবা কেনেকৈ? তুমি সুবিধা লোৱা মানুহ। কংগ্ৰেছত থাকোঁতে BPF-ৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ সুবিধা লৈ চৰকাৰ গঠন কৰিলা। যেতিয়া তুমি কংগ্ৰেছৰ পৰা ওলাই আহিলা, CM নাপাই পেলাই, তেতিয়া আকৌ হাগ্ৰামা ডাঙৰীয়াকো উলিয়াই আনিলে নিজৰ সুবিধাৰ কাৰণে। তাৰপিছত আকৌ বিজেপিত যেতিয়া যোৱাবাৰৰ এছেম্বলি ইলেকশ্যনৰ সময়ত গোটেই অসমৰ ট্ৰাইবেল কাউন্সিলৰ লিডাৰবিলাক একেলগে হৈ পেলাই নতুনকৈ এটা ফৰাম বনাই পলিটিক্স খেলিব খোজোঁতে আকৌ লৈ গ'ল দিল্লীত নি পেলাই বিজেপিক সমৰ্থন কৰালে। তো সুবিধা কোনে লৈছে? হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই লৈছে নে হিমন্ত বিশ্ব শৰ্মাই সুবিধা লৈছে? ৰাইজ কওক, কোনে সুবিধা লৈছে? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সুবিধা লৈছে। তাৰ পিছত এতিয়া বিভিন্ন ধৰণৰ কথা ইয়াত ক'বলৈ আহিছে। আমি সেইবোৰ কথা বেছি আমি সহ্য কৰি নাথাকো। তেওঁ কৈছে যে ইয়াত NDAB নাই, ভয় কৰিবলগীয়া একো নাই। আৰু যদি কোনোবাই কিবা কৰে মোক ৰাতি 2টা বজাত ফোন কৰিবা। তেওঁ বুজাটো উচিত যে কেৱল অস্ত্ৰেৰে অশান্তি নাহে। আপুনি যিখিনি কথাৰে, যিখিনি বিতৃষ্ণা, ঘৃণা, ষড়যন্ত্ৰ, বিভাজনৰ যি মানসিকতা, সেইখিনিহে মানুহৰ মাজত অশান্তি আনিব। আৰু যদি ভৱিষ্যতে ইয়াত এই জাত পাত, ধৰ্ম, জাতি, জনগোষ্ঠীৰ মাজত যদি কিবা অশান্তি হয়, তাৰ বীজ আপুনিয়ে ৰোপণ কৰি যোৱা হ'ব আৰু তাৰ কাৰণে দায়িত্ব আপুনিয়ে ল'ব লাগিব। আজি এই 15 বছৰে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত সকলো জাতি, জনগোষ্ঠী, ভাষা, ধৰ্মৰ লোকসকল আজি একেলগে বসবাস কৰি একেলগে উন্নয়নৰ কাৰণে, একেলগে একতাৰ কাৰণে কাম কৰি আজি হাতে হাত ধৰি আগবাঢ়ি গৈ আছে। সেইকাৰণে আমি এতিয়া চিন্তা কৰিব লাগিব সত্যটো কি।